হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন মিনি ব্লগলৈ আৰু আপোনালোকক আজি দেখাবলৈ লৈছোঁ মৰিয়নি মাছৰ বজাৰ আৰু গাইজ চাওক এইখনেই হৈছে মৰিয়নি মাছৰ বজাৰ আৰু ইয়াতে মানে বিভিন্ন ঠাইৰ পৰা মাছ আহে আৰু বহুত দূৰ দূৰ জেগালৈ মানে ইয়াৰ পৰা মাছ যায় চালনী মাছৰ লগতে লোকেল মাছো পোৱা যায় মানে সকলো ধৰণৰ মাছ ইয়াতে পোৱা যায় আৰু দেখিছে নাই এইফালে কিমান মানুহ চাওক চবেই মানে ইয়াত মাছ ল'বৰ কাৰণে ৰখি আছে এইখন মানে ডেইলি বজাৰ মাছৰ লগতে শাক পাচলি সকলো ধৰণৰ বস্তু ইয়াতে পোৱা যায় আৰু গাইজ বলক এতিয়া মাছৰ বজাৰ ভিতৰলৈ সোমাই যাওঁ কি মাছ আহিছে কেনেকুৱা ধৰণৰ মাছনো পোৱা যায় চাওঁ বলক আৰু এইখনে চাওক মাছৰ বজাৰ ভালকৈ দেখাই দিছোঁ এবাৰ মই চাই লওক আৰু গাইজ এইফালে চাওক বাহু মাছ দেখিছেনে ধুনীয়াকৈ ৰাখি থৈছে আৰু এইফালে চাওক বিছা মাছ এইটো ধুনীয়াকৈ ৰাখি থৈছে আৰু এইফালে হৈছে মিৰিকা ৰৌ তেনেকুৱা পূৰা তাজা মাছ পূৰা লোকেল আৰু এইফালে চাওক শিঙি মাছ ধুনীয়াকৈ সজাই থৈছে আৰু এইফালে চাওক ধুনীয়াকৈ কেপ পৰি আছে জিন্দা মাছ পূৰা তাজা হৈ আছে আৰু এইফালে হৈছে শিঙি মাছ চাওক কি ধুনীয়াকৈ নাচি বাগি আছে আৰু এইফালে হৈছে চাওক কাৰৈ মাছ শিঙি কাৰৈ